নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাই আজি মই লৈ আনিছোঁ বিশেষ্যৰ পৰা বিশেষণলৈ পাৰ্ট 2 যেহেতু ইয়াৰ আগত মই পদ কি হয় পদৰ ক্ষেত্ৰতে বিশেষ্য পদ কি হয় বিশেষণ পদ কি হয় হেতু আলোচনা কৰিছোঁ তাৰ পিছতে আকৌ বিশেষ্যৰ পৰা বিশেষণলৈ আমি কেনেকৈ নিব লাগে তাৰ ওপৰতো মোৰ এটা ভিডিঅ' আছে এই ভিডিঅ' কেইটা মই ডেসক্ৰিপচন বক্সত লিংকটো দি দিম যদি আপোনালোকে চোৱা নাই চাই ল'ব আৰু যদি চাইছিলে তেনেহ'লে তাৰ পিছৰখিনি অৰ্থাৎ আগৰ কেইটা ভিডিঅ'ত মই খুব সীমিত সংখ্যক মানে বিশেষ্যৰ পৰা বিশেষণলৈ নিয়া কেইটামান উদাহৰণ দিছিলোঁ সো আজি মই ভালেখিনি আকৌ লৈ আনিছোঁ আপোনালোকে চাই থাকিব আশা কৰোঁ এই বিশেষ্যৰ পৰা বিশেষণলৈ প্ৰায় আহি থকাবোৰৰ ভিতৰতে মই দিছোঁ এইখিনি চালে এটলিষ্ট আপোনালোকৰ মানে যেটো ধাৰণাটো আহি যাব পিছত পৰীক্ষাত যিয়ে আহে গোটেইখিনি পাৰিব বুলি আশা কৰিলোঁ চাই থাকক তেনেহ'লে ইয়াতে চাওক আছে মই প্ৰথমখিনি কৈ দিছোঁ পিছৰখিনি মই মাটি নিদিওঁ যেহেতু বহুতখিনি আছে আৰু গোটেইখিনি মই মাটি দিব লগা হ'লে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব সো মই পিছৰখিনি এনেকৈ স্লাইড ৱাইজ দি যাম এখন স্লাইড আপোনালোকে লিখি ল'ব পাৰিব নহ'লে স্ক্ৰীনশ্বট মাৰিও ৰাখিব পাৰিব প্ৰথমতে যেনেকৈ দিয়া আছে বিশেষ্যৰ পৰা বিশেষণ ইয়াতে বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া কোনো নাই গোটেইখিনি মই অকল বিশেষ্যৰ পৰা বিশেষণ যেহেতু ইয়াত হেডলাইনটো আছে বিশেষ্য বিশেষণ পিছৰ কেইখন স্লাইডত হয়তো নাথাকিব পাৰে কিন্তু এনেকৈ কন্টিনিউ হৈ থাকিব সো অনুৰ বিশেষণ পদটো হৈছে আণৱিক অগ্ৰৰ বিশেষণ ৰূপটো হৈছে অগ্ৰিম ঠিক তেনেকৈ অনুবাদৰ বিশেষণ ৰূপটো হৈছে অনুদিত এনেকৈ বাকিবোৰ থাকিব আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু যদি কিবা বেলেগ টপিকত আপোনালোকক ভিডিঅ' লাগে তেনেহ'লে কমেন্ট কৰি মোক জনাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ ল'ৰা ছোৱালীলৈ মানে দৰকাৰী ছাত্ৰ ছাত্ৰীসকললৈ আপোনালোকে শ্বেয়াৰ কৰিব বুলি মই আশা কৰিলোঁ চাই থাকক ভিডিঅ'টো স্ক্ৰীনশ্বট মাৰিব পাৰে আৰু নহ'লে লিখিও ল'ব পাৰে স্লাইড কেইখন মই অলপ ভালকৈ দি দিছোঁ ঠিক আছে তেন্তে চাই থাকক